আজি দেশজুৰি পালন হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশৰ প্ৰায় সংখ্যক বিজেপি শাসিত ৰাজ্যত চৰকাৰীভাৱে পালন কৰা হল বিশেষ কাৰ্যসূচী। অসমতো ৰাজ্য চৰকাৰে আজিৰে পৰা আয়োজন কৰিছে সেৱা সপ্তাহ কাৰ্যসূচী। সপ্তাহজোৰা এই কাৰ্যসূচীত থাকিব বিশাল স্বাস্থ্য শিবিৰ। প্ৰতিটো বিধানসভা সমষ্টি উদযাপন হ'ব এই কাৰ্যসূচী। আজি প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনটোতে প্ৰতিটো সমষ্টিত সম্পন্ন হল ৰক্তদান শিবিৰ। আজিৰ এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনালে দেশ বিদেশৰ নেতাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰা আৰম্ভ কৰি ৰাছিয়া, ইজৰাইল, অষ্ট্ৰেলিয়াকে ধৰি বহু দেশৰ ৰাষ্ট্ৰপ্ৰধানে জনালে শুভেচ্ছা। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এষাৰি বাক্যৰে জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীক। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও জনালে শুভেচ্ছা। মুঠতে দেশে বিদেশে অজস্ৰজনৰ শুভেচ্ছা লাভ কৰিলে প্ৰধানমন্ত্ৰী। অৱশ্যে আজিৰ বিশেষ দিনটোতে প্ৰধানমন্ত্ৰীও দেশবাসীলৈ দিলে এক বিশেষ উপহাৰ। বিশেষকৈ দেশৰ নাৰী শক্তিৰ বাবে প্ৰদান কৰিলে সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযান শীৰ্ষক এক গুৰুত্বপূৰ্ণ আঁচনি। নামতে আছে এই আঁচনিৰ অৰ্থাৎ দেশজুৰি মহিলা আৰু শিশু স্বাস্থ্য উন্নত কৰাৰ অৰ্থে চলিব এই অভিযান। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব এই আঁচনি। এই আঁচনিৰ জৰিয়তে ২০৪৭ৰ ভিতৰত মহিলাৰ বিকাশ সাধনৰ সপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিউজ ডেস্ক, NZNews।